পিতামাতাৰ আশা আৰু এটি এক্সিডেণ্ট। আজিৰ পৰা পদুমীৰ পুত্ৰ বোৱাৰী গুৱাহাটীত থাকিব। ইতিমধ্যে তেওঁলোক যাবলৈ সাজু হৈছে। যাৱতীয় সকলো আচবাব পত্ৰ গাড়ীত বজাই দিয়া হৈছে। পুত্ৰ চন্দন আৰু মালা তেওঁলোকৰ গাড়ীৰ ফালে আগবাঢ়ি গৈছে। চন্দনে মাক দেউতাকক সেৱা কৰি ড্ৰাইভাৰৰ আসনত বহিছে। বোৱাৰী মালায়ো দুয়োকে সেৱা কৰি চন্দনৰ কাষত বহিল। মাক দেউতাকে দুয়োকে দুখ মনেৰে আশীৰ্বাদ দিলে। কিছু সময় পিছত পুত্ৰ বোৱাৰী মাক দেউতাকৰ পৰা আঁতৰি গ'ল। পদুমীয়ে চকুলো মুচি পতিৰ সৈতে লাহে লাহে ঘৰৰ ভিতৰলৈ সোমাই গ'ল। আজি কলিজাৰ টুকুৰা চন্দন আঁতৰি যোৱাত মাকৰ মন বিষাদেৰে ভৰি পৰিল। এতিয়াৰে পৰা এই বিশাল ঘৰটোত পদুমী আৰু তেওঁৰ পতি অকলে থাকিব লাগিব। চন্দন পদুমীৰ আত্মা, তেওঁৰ জান প্ৰাণ আদি সকলো, আৰু তেওঁৱেই আজি পদুমীৰ পৰা আঁতৰি গ'ল। পদুমীয়ে দুকাপ চাহ বনালে, একাপ নিজৰ বাবে আৰু একাপ স্বামীৰ বাবে। পদুমীৰ স্বামী ৰাঘৱৰ মুখখন যেন শুকাই গৈছিল। পদুমীয়ে তেওঁক চাহকাপ দি সুধিলে, কি চিন্তা কৰি আছে? এটি হুমুনিয়াকাৰী ৰাঘৱে ক'লে, কি ভাবিছিলোঁ কিন্তু কি হৈ গ'ল। আমি কিমান মৰমেৰে তাক ডাঙৰ দীঘল কৰিলোঁ, সকলো ইচ্ছা পূৰণ কৰিলোঁ। ভাবিছিলোঁ সি ডাঙৰ হ'লে বুঢ়াকালত আমাৰ আশ্ৰয় হ'ব, কিন্তু নিয়তিয়ে ভাগ্যত কিবা বেলেগে লিখি থৈছিল। তুমিয়ে কোৱা নাছিলা জানো চন্দন ডাঙৰ হ'ব, তাক বিয়া পাতি দিম, বোৱাৰী আহিব আৰু নাতিপুতিৰে ঘৰখন ভৰি পৰিব। কিন্তু আজি ঘৰখন খালী হৈ গ'ল। পুত্ৰ বোৱাৰীয়ে আজি বেলেগ পৃথিৱীত থাকিবলৈ ল'লে। চন্দনে প্ৰেম বিবাহ কৰিছিল। সি ভালপোৱা ছোৱালীজনীৰ লগতেই মাক দেউতাকে তাৰ বিয়া পাতি দিছিল। মালা দেখাই শুনাই ধুনীয়া আৰু ধনী ঘৰৰ ছোৱালী। তাই অতি মৰমত ডাঙৰ দীঘল হোৱাৰ বাবে অলপ অহংকাৰী আৰু জেদী আছিল। পদুমীয়ে ভাবিছিল যে যেতিয়া তেওঁৰ বোৱাৰী আহিব তেতিয়া দুয়ো একেলগে বহুত কথা পাতিব আৰু ঘৰৰ সকলো কাম একেলগে কৰিব। কিন্তু তিতা টাৱেলখনো চন্দনে বোৱাৰীয়েকক শুকুৱাই দিব লাগে। মালাৰ ৰন্ধা বঢ়াৰ প্ৰতিও আগ্ৰহ নাই, ঘৰুৱা কোনো কামৰ প্ৰতিও আগ্ৰহ নাই। তাই ক্লাব আৰু হোটেলত বন্ধু বান্ধৱীৰ সৈতে তাচ খেলি পাৰ্টি কৰি ভাল পায়। প্ৰতি দুদিনৰ মূৰে মূৰে সিহঁতৰ ঘৰত পাৰ্টি হয়, য'ত মাংস মদ সকলো চলে। বিয়াৰ পিছত মালাক তেনেকুৱা নকৰিবলৈ বাৰ বাৰ বুজোৱা হৈছিল যদিও কাৰো বুজনিয়ে একো কাম নিদিলে। মাকে ভাবিছিল পুতেকে বোৱাৰীয়েকক বুজাব, কিন্তু সেয়া নহ'ল। তাৰ বিপৰীতে পুতেকে বোৱাৰীয়েকৰ লগত সহযোগে কৰিলে। অৱশেষত পুতেক বোৱাৰীয়েকে ফ্লেটত বেলেগে থাকিবলৈ ল'লে। সময় গৈ থাকিল। এতিয়া পদুমী আৰু ৰাঘৱৰ অকলে থকাৰ অভ্যাস হৈ গৈছে। দুবছৰ পিছত মালাই এটি কন্যা সন্তান জন্ম দিলে। পদুমী আৰু ৰাঘৱে নাতিনীক চাবলৈ গৈ আচৰিত হ'ল। এগৰাকী আয়াই ছোৱালীজনীক কোলাত লৈ দুধনলেৰে গাখীৰ খুৱাই আছে। পদুমীয়ে বোৱাৰীয়েকক কম বুলি ভাবিছিল, বোৱাৰী, অন্ততঃ ছোৱালীজনীক নিজৰ কোলাত লৈ নিজৰ গাখীৰ খুওৱা আৰু তুমি যে তাইৰ মাক সেইটো তাইক উপলব্ধি কৰিবলৈ দিয়া। কিন্তু পদুমীয়ে বোৱাৰীয়েকক একো নক'লে। তেওঁ জানিছিল বোৱাৰীয়ে এইবোৰ একো নুশুনে। নাতিনীয়েকক ডাঙৰ হোৱা চাবলৈ, তাইৰ লগত খেলিবলৈ কিমান যে হেঁপাহ আছিল পদুমীৰ। কিন্তু বোৱাৰীৰ জেদ আৰু আধুনিকতাই তেওঁৰ সকলো হেঁপাহ উটুৱাই লৈ গ'ল। এদিন নিশা প্ৰায় 3মান বজাত কোনোবাই পদুমীহঁতৰ দুৱাৰৰ বেল বজালে। ৰাঘৱে দুৱাৰ খুলি দেখিলে দুৱাৰ মুখত মালা ৰৈ আছে, লগত কণমানি ছোৱালীজনী। ইমান ৰাতি বোৱাৰীক অকলে দেখি শহুৰেক ৰাঘৱ আচৰিত হ'ল। তেওঁ বোৱাৰীয়েকক সকলো ঠিকে আছেনে নাই সুধিলে আৰু চন্দন ক'ত আছে সুধিলে। বোৱাৰীয়েকে কান্দি কান্দি ক'লে, দেউতা, চন্দনৰ এক্সিডেণ্ট হৈছে, তেওঁ বৰ্তমান হস্পিটেলত আছে। এক্সিডেণ্টৰ কথা শুনি ৰাঘৱ স্তম্ভিত হৈ পৰিল। মালাই ক'লে, দেউতা, সিদিনা নিশা এটা পাৰ্টি আছিল। পাৰ্টিৰ পৰা উভতি আহোঁতে চন্দনে এখন বেলেগ গাড়ীত উঠিছিল। গাড়ীখন বেলেগ বন্ধু এজনে চলাইছিল। যিজনে গাড়ী চলাইছিল তেওঁ অত্যধিক মদ্যপান কৰিছিল। মদৰ নিচাত ক'ব নোৱাৰি তেওঁ এখন ট্ৰাকত খুন্দা মাৰিছিল।
গাড়ীত থকা আটাইকেইজনৰে থিতাতে মৃত্যু হয় যদিও চন্দন কোনো ৰকমে ৰক্ষা পৰে। পদুমী আৰু ৰাঘৱৰ প্ৰাৰ্থনাৰ বাবে হয়তো চন্দনৰ জীৱন ৰক্ষা পৰিল। সিহঁতৰ জীৱনে এটা নতুন মূৰ ল'লে। কাইলৈ কি হ'ব কোনে জানে, কিন্তু এই এক্সিডেণ্টে পদুমী আৰু ৰাঘৱৰ জীৱনলৈ নতুন ৰং আনিলে। 3 মাহমান পিছত চন্দন সম্পূৰ্ণৰূপে ঠিক হৈ গ'ল। চন্দনক হস্পিটেলৰ পৰা ৰিলিজ দিলে। চন্দনক ৰিলিজ দিয়াৰ পিছত তাৰ মাক দেউতাকে নিজৰ ঘৰলৈ যাব বিচাৰিলে। মালা আৰু চন্দনক নিজৰ যত্ন লোৱাৰ বাবে পৰামৰ্শ দি মাক দেউতাক ঘৰলৈ যাব লোৱাত মালাই চলচলীয়া চকুৰে ক'লে, মা দেউতা, আমাক আপোনালোকৰ লগত ঘৰলৈ লৈ নাযায় নেকি? মালাৰ কথাত শাহু শহুৰ আৱেগিক হৈ পৰিল। কলীয়া ডাৱৰে আৱৰা আকাশখন হঠাতে যেন ফৰকাল হৈ পৰিল। উৰি যোৱা চৰাইটি যেন বাহলৈ উভতি আহিছে। এতিয়া ককা আৰু আইতাই নাতিনীৰ সৈতে খেলিব পাৰিব। ঘৰখন পুনৰ উজ্বলি উঠিব। বোৱাৰীয়ে শাহুৱেকক পাকঘৰত সহায় কৰি দিব আৰু সকলোৰে জীৱন হৈ পৰিব আনন্দময়। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।